নমস্কাৰ। পাঠ কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম তোমাৰ কণ্ঠবাদ্যী। মই মোৰ জনমভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। কবি জ্ঞানপীঠ বঁটা বিজয়ী চধাৰ মামণি ৰয়ছম গোস্বামী। তোমাৰ কণ্ঠবাদ্যী। মই মোৰ জনমভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। তোমাৰ কণ্ঠ বিয়পি আছে মোৰাইৰ আকাশত, বতাহত বুহা লুইতৰ উত্ৰাল বুকুত, ধনশিৰিৰ ৰেচমাবালিত, বুঢ়ীদিহিঙৰ ধবল ঘাটত, দিখৌ তাম বৰণীয়া ঢলত, লখিমপুৰৰ ৰঙানদীৰ ৰিহাৰ আচলত, জুগুলিয়াৰ সোণালী পানীত। ভূপেন্দ্ৰ। তোমাৰ কণ্ঠবাদ্যী। মই মোৰ জনমভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। ক'ত জন্ম হ'ল এই কণ্ঠ? কৰ্দমত নে অমৃতত? নাই, এয়া মোৰ প্ৰশ্ন নহয়। কিন্তু কেনে কণ্ঠ এয়া, যি কণ্ঠই অমৃত হৈ স্পৰ্শ কৰে মোৰ জনমভূমিৰ অগণন হৃদয়ক। এয়া কেনে কণ্ঠ, যি কণ্ঠই হৃদয় গহ্বৰত সোমাব পাৰে, কিন্তু নাজানে ওলাই অহাৰ পথ। মই জানো হৃদয়ক জয় কৰা নাযায় বুদ্ধিৰে নাইবা বাৰুদ ৰাজনীতিৰ চমৎকাৰ খেলেৰে। হৃদয়ক জয় কৰা যায় সেই কণ্ঠেৰে, যি কণ্ঠৰ উৎস হয়তো ত্ৰাস আৰু যন্ত্ৰণাত ধৰফৰ কৰা বলি হাললৈ নিয়া পশুৰ গোপন হাহাকাৰত। যি কণ্ঠৰ জন্ম হয়তো অগণন জনগণৰ ক্ষোভ আৰু বেদনাৰে চিৰাচিৰ হোৱা হৃদয়ৰ গোপন কক্ষত। না, এইবোৰ কথা মই নাজানো। জানো মাথো এটা কথা ভূপেন্দ্ৰ, তোমাৰ কণ্ঠ অবিহনে মই মোৰ জনমভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। মানুহৰ নখৰ আঁচোৰে ৰক্তাক্ত কৰা, বাৰুদৰ ধোঁৱাই ধূসৰিত কৰা, ত্ৰাসৰ অগ্নিয়ে ভস্মীভূত কৰা মনৰ এই আকাশক তোমাৰ কণ্ঠই দিয়ে মুক্তিৰ মমতাময় শিহৰণ। এই কণ্ঠত আশা আছে, আছে মানৱ প্ৰেমৰ এক ব্যাকুল আহ্বান। ভূপেন্দ্ৰ। তোমাৰ কণ্ঠ এই যুগৰ কণ্ঠ, বতাহত উৰি থকা এই যুগৰে শুকুলা ধ্বজা। এই শুকুলা ধ্বজাৰ তলত আছে মোৰ জনমভূমিৰ শত শত জনগণ। ভূপেন্দ্ৰ। তোমাৰ কণ্ঠ, যি কণ্ঠ হৃদয়ত সোমাব পাৰে, কিন্তু নাজানে ওলাই অহাৰ পথ। ভূপেন্দ্ৰ। তোমাৰ কণ্ঠ অবিহনে মই মোৰ জনমভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। নোৱাৰোঁ আঁকিব। ভূপেন্দ্ৰ। নমস্কাৰ। পাঠ নিকি মেধি।